নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম এই সময়ত যদি আপুনি ঝাৰু লগাই মা লক্ষ্মী হ'ব প্ৰসন্ন, দিব ধন সম্পত্তি, হৈ যাব মালামাল। ঝাৰু মা লক্ষ্মীৰ ৰূপ মনা হয়। যদি এই সময়ত ঝাৰু লগাই সেই ঘৰত মা লক্ষ্মী অহাটো নিশ্চিত। আজি এই ভিডিঅ'ত ক'ম কোন সময়ত ঝাৰু লগালে মা লক্ষ্মী অতি সোনকালে প্ৰসন্ন হয়, কোন সময়ত ঝাৰু লগাব আৰু কোন সময়ত ঝাৰু নলগাব। ঝাৰু কেতিয়াও ওলোটাই থোৱা উচিত নহয়। এনেদৰে ঝাৰু থ'লে অশুভ মনা হয়। যদি আপুনি ঝাৰু ওলোটাকৈ ৰখাইছে তেন্তে আপুনি সাৱধান হওক। আপুনি এনেদৰে কেতিয়াও ঝাৰু নাৰাখিব। মনা হয় ৰাতিপুৱা সময়ত ব্ৰহ্মকাল সময়। ব্ৰহ্মকাল সময়ত পৃথিৱীৰ ওপৰত দেৱতাই বাস কৰে। ৰাতিপুৱা সময়ত 4 বজাৰ পৰা 7 বজালৈ যিটো সময় য'ত সূৰ্য উদয়ৰ সময়। এই সময়ত যি ব্যক্তিয়ে ঝাৰু দি ঘৰ চাফা কৰে তেনেহ'লে বহুত লাভ হয়, সুখ শান্তি আহে। সেইবাবে কোৱা হয় ৰাতিপুৱা সময়টো বহুত ভাল সময়। আন্ধাৰ হোৱাৰ পাছত আপোনাৰ ঘৰত ঝাৰু লগোৱা উচিত নহয়। এনে কৰিলে বেয়া সময়ক আমন্ত্ৰিত কৰোৱা বুজাব আৰু লগতে মা লক্ষ্মীক অপমান কৰোৱা বুজাব। ঝাৰু ভৰিৰে লগোৱাটো বহুত অশুভ মনা হয়। আপোনাৰ ঘৰৰ লক্ষ্মীক গুৰিয়াই দিয়া বুজায়। ভুলতো আপুনি ঝাৰু ভৰিৰে গুৰিয়াই দিয়াটো উচিত নহয়। ঝাৰু ঘৰত লুকুৱাই থোৱা উচিত, কিয়নো যেনেকৈ আপুনি ধন লুকুৱাই ৰাখে তেনেকৈ ঝাৰু লুকুৱাই ৰখোৱা উচিত। ঝাৰু কেতিয়াও ঘৰৰ বাহিৰত থোৱা উচিত নহয়। এনে কৰিলে ঘৰলৈ দুখ দৰিদ্ৰতা আহে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।